নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ উৎপল দত্তদেৱে ৰচনা কৰা অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটোৰ এটা চমু আলোচনা আৰু তাৰ প্ৰশ্ন উত্তৰসমূহ। বৰ্তমান সময়ত কথাছবি বা চলচ্চিত্ৰ উদ্যোগৰ বিশেষ গুৰুত্ব আছে আৰু হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ উপৰিও শিল্প সংস্কৃতিৰ বিকাশতো এই উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনেধৰণৰ সামাজিক প্ৰয়োজনীয়তাৰ তাৰণাতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া কথাছবিৰ শুভাৰম্ভ কৰিছিলে 1935 চনত জয়মতী নিৰ্মাণৰ জৰিয়তে। আৰু বিগত ৪-৪ বছৰত অসমীয়া কথাছবি যথেষ্ট সংখ্যক নিৰ্মাণ হৈছিলে আৰু কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ বা সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা জয়মতী অসমীয়া চিনেমাখনৰ আলম হৈছিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকখন। সেই নাটকৰ আলমতেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ পেলাই তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ এটা ষ্টুডিঅ' সাজিছিল আৰু তাত জয়মতীৰ দৃশ্য গ্ৰহণ কৰিছিল। আৰু প্ৰথম অসমীয়া ছবি আছিল কাৰণে জয়মতীখনৰ প্ৰতি ৰাইজৰ আগ্ৰহো যথেষ্ট আছিল। কিন্তু সেই সময়ত যিবোৰ এখন চিনেমা নিৰ্মাণৰ বাবে যিবোৰ প্ৰয়োজনীয় বস্তু আছিল সেইবিলাকৰ অভাৱ আছিল আৰু তাৰ বাবে অভাৱনীয় ব্যয়ৰ বাবে ছবিখনত বহুত টকা লোকচান ভৰিবলগীয়া হৈছিলে। কিন্তু তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাই 1939 চনত নিজৰ কাহিনীৰে ইন্দ্ৰমালতী নামৰ এখন ছবি প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিলে। এই ছবিখন কিন্তু ব্যৱসায়িক দিশত সফল আছিল আৰু এই ছবিখনে জয়মতীৰ লোকচান পূৰণ কৰিছিল। মানে জয়মতীখনৰ সময়ত তেওঁৰ যিখিনি টকা পইচাকে আদি কৰি যিখিনি লোকচান হৈছিল, ইন্দ্ৰমালতীখন যেতিয়া বনাইছিল তেতিয়া সেই লোকচানবোৰ পূৰণ হৈছিলে। আৰু ইন্দ্ৰমালতীখন কলকাতাৰ অৰোৰা ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। জয়মতীত আছিল অতীত গৌৰৱৰ কাহিনী আৰু ইন্দ্ৰমালতীত আছিলে স্বাধীনতা আন্দোলনৰ ছবি। আৰু অসমত ছবি নিৰ্মাণৰ যিহেতু সুবিধা নাছিলে, ছবি নিৰ্মাণ কাৰ্যটি লাভ হ'ব পৰাকৈ ডাঙৰ এখন বজাৰ নাছিলে, তথাপিও চলচ্চিত্ৰ কলা মাধ্যমটিৰ প্ৰতি থকা ভালপোৱা আৰু ছবিৰ মাজেৰে কিবা কোৱাৰ ইচ্ছাই চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰি আহিছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে স্বাধীনতা সংগ্ৰামী। তেওঁৰ সেই মনটোৰ প্ৰভাৱ তেওঁৰ ছবিসমূহত পৰা দেখা যায়। অসমীয়া ছবিৰ সীমিত বজাৰখন আগবঢ়োৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাদেৱো সদায় সচেতন আছিলে। তেওঁ 1956 চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাদেৱৰ এৰাবাটৰ সুৰ ছবিখন অসমৰ মাটিৰ সুৰৰ ওপৰতে আধাৰিত আছিল। আৰু 1955 চনতেই লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা নিমিলা অংকত অসমীয়া মধ্যবিত্ত সমাজৰ ছবিখন অংকিত কৰা হৈছিলে। ইন্দ্ৰমালতী ছবিখন যেতিয়া নিৰ্মাণ হৈছিল তেতিয়াৰ পৰাই অসমীয়া কথাছবিবোৰৰ দৃশ্যগ্ৰহণ কলকাতাৰ ষ্টুডিঅ'ত কৰা হৈছিল। ভূপেন হাজৰিকাদেৱৰ এৰাবাটৰ সুৰ কথাছবিখনত লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আদি লোকসকলৰ কণ্ঠ ব্যৱহাৰ কৰি সেই ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল। আৰু 1969 চনত ডাক্তৰ বেজবৰুৱা কথাছবিখন বজেন বৰুৱাদেৱে পৰিচালিত কৰিছিলে। তেওঁ বৰুৱাদেৱ কলকাতালৈ যোৱাৰ পৰিৱৰ্তে অসমতে সাধাৰণ ঘৰতে তেওঁ দৃশ্যগ্ৰহণৰ কাম কৰিছিলে আৰু কাৰিকৰী লোকৰ অভাৱবোৰ পূৰণ কৰিবলৈ তেওঁ থলুৱা ল'ৰা ডেকা মানুহবোৰকে কাৰিকৰী কাম শিকাই লৈছিল। আৰু ডাক্তৰ বেজবৰুৱা ছবিখন ব্যৱসায়িক দিশত সফল ছবি আছিল সেইখন। আৰু তেওঁ সেই ছবিখন নিৰ্মাণ কৰিবলৈ যি সাহস দেখুৱাইছিল তাৰ বাবে সেই সময়ত অসমত ছবি নিৰ্মাণৰ সংখ্যা বাঢ়িবলৈ লৈছিলে। আৰু একে সময়তে ছবিৰ কাৰিকৰী কামৰ বাবে অসমীয়া মানুহবিলাকো আগবাঢ়ি আহিছিল। এই সকলোবোৰৰ মিলনেই ডাক্তৰ বেজবৰুৱাক অসমীয়া ছবিৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ স্থান দিছিল।
তাৰ পাছত 1976 চনত পদুম বৰুৱাদেৱে গঙা চিলনীৰ পাখি ছবিখনৰ এই ধাৰাটোক শক্তিশালী কৰি তোলাত সহায় কৰে। 1977 চনত ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগ ছবিখনে লাভ কৰিছিলে ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ উত্তৰণত নতুন আশাৰ সঞ্চাৰ কৰে। তেওঁ আৰু কেইবাখনো একাদিক্ৰমে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু হিন্দী ভাষাত কালসন্ধ্যা পৰিচালনা কৰে। জাহ্নু বৰুৱায়ো অপৰূপাৰে তেওঁৰ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নিৰ্মাণ কৰে। তেখেতৰ ছবিয়ে দেশৰ বাহিৰে ভিতৰে সন্মান লাভ কৰিছে। তেনেদৰে শান্তনা বৰদলৈ, অতুল বৰদলৈ, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, মঞ্জু বৰা, গৌতম বৰা আদিয়েও বাস্তৱধৰ্মী ছবিৰে সন্মান কঢ়িয়াই আনিছে। এনেকুৱা এটা সময় আছিল যেতিয়া বিভিন্ন কাৰণত অসমীয়া ছবিৰ ব্যৱসায় বেয়া হ'বলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছতেই অশোক কুমাৰ বিষয়াই পৰিচালিত যৌৱনে আমনি কৰে ছবিখনৰ নিৰ্মাণৰ পিছত হঠাতে আকৌ অসমীয়া ছবিৰ ব্যৱসায় বৰ্ণহীন ছবিখনক উজ্জ্বল কৰি তোলে। তাৰপিছত আকৌ অসমীয়া ছবি নিৰ্মাণৰ কামবোৰ আকৌ ভাল হৈছিল লাহে লাহে। এইখিনিতে এটা কথা ক'ব লাগিব যে প্ৰায় প্ৰতি বছৰে আঞ্চলিক ভাষাৰ ছবিৰ বাবে দিয়া পুৰস্কাৰ অসমীয়া ছবিলৈ আহি আছে, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ডক্টৰ ভূপেন হাজৰিকাৰ চামেলি মেমচাপ ছবিৰ সংগীত পৰিচালনাৰ বাবে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ সংগীত পৰিচালনা নিজে কৰিছিল। তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভায়ো চিৰাজ ছবিৰ সংগীত পৰিচালনা কৰিছিল। সতী বেউলাৰ ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিলে ভূপেন হাজৰিকাই। বহু অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ ব্যক্তিগত প্ৰচেষ্টাত হৈছিল। জ্যোতিপ্ৰসাদৰ স্মৃতিত চৰকাৰে জ্যোতিবন ছ'চাইটি নামৰ এটা ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে আৰু এই চৌহদতে স্থাপন হৈছে চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়, ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট। ছবি প্ৰযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম। সামগ্ৰিকভাৱে 8টা দশক অতিক্ৰম কৰা অসমীয়া চিনেমাই এতিয়াও কিন্তু আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। ইয়াৰ বাবে প্ৰয়োজন হয় ছবিৰ কাৰিকৰী দিশৰ উচ্চ মান আৰু বিষয়বস্তুৰ বৌদ্ধিক আৰু দাৰ্শনিক সমল। বিগত 4-কুৰি বছৰত যথেষ্ট সংখ্যক অসমীয়া কথাছবি নিৰ্মাণ হ'ল। এই ছবিৰ মূল ভাগ যিহেতু সীমিত মূলধনেৰে নিৰ্মাণ হৈছে, গতিকে হিন্দী আৰু দক্ষিণ ভাৰতীয় কথাছবিৰ দৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন স্থানত কৰা দৃশ্যগ্ৰহণ, উন্নত মানৰ কলা কৌশল এইবোৰৰ প্ৰয়োগ এই অসমীয়া কথাছবিবোৰত দেখা পোৱা নগৈছিল। তাৰ ফলস্বৰূপে এই কথাছবিবোৰ চালুকীয়া অৱস্থাতে থাকিল আৰু সামাজিক পৰিৱেশ, উন্নত মানৰ নিৰ্মাণ প্ৰযুক্তিৰ অভাৱ ইত্যাদিৰ সমস্যা দেখা দিছিলে। গতিকে পাঠটোৰ এইখিনিয়ে মূল কথা। এতিয়া মই প্ৰশ্ন উত্তৰসমূহলৈ আগবাঢ়িছোঁ। এতিয়া আহিছোঁ ক অংশৰ চমু প্ৰশ্ন উত্তৰসমূহলৈ। 1 নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটক। 2 নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰ, জাৰ্মানীত। 3 নম্বৰ, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই। 4 নম্বৰ, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা। উত্তৰ, নিমিলা অংক। 5 নম্বৰ, লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। উত্তৰ, এৰাবাটৰ সুৰ। এতিয়া আহিছোঁ খ অংশৰ চমু প্ৰশ্ন উত্তৰসমূহলৈ। 1 নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। উত্তৰ, জয়মতী আৰু ইন্দ্ৰমালতী। 2 নম্বৰ,
এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰাবাটৰ সুৰ, ডাক্তৰ বেজবৰুৱা, গঙা চিলনীৰ পাখি। এৰাবাটৰ সুৰ কথাছবিখন পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে। ডাক্তৰ বেজবৰুৱা কথাছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাদেৱে। আৰু গঙা চিলনীৰ পাখি কথাছবিখন পৰিচালনা কৰিছিলে পদুম বৰুৱাদেৱে। ৩ নম্বৰ, ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা ৩খন কথাছবিৰ নাম লিখা। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা কথাছবি 3খন হ'ল সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান। আৰু আছে, তাৰ পৰা যিকোনো 3খন লিখিলেই হ'ল আপোনালোকে। 4 নম্বৰ, জয়মতী, চিৰাজ, সতী বেউলা এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা। উত্তৰ, জয়মতীৰ সংগীত পৰিচালক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু চিৰাজ ছবিৰ সংগীত পৰিচালক হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, আৰু সতী বেউলা ছবিৰ সংগীত পৰিচালক হৈছে ডক্টৰ ভূপেন হাজৰিকা। তাৰপিছত আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। 5 নম্বৰ, অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে। উত্তৰ, অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত, কিন্তু পৰৱৰ্তী সময়ত অসমীয়া চিনেমাক সহায় কৰিবলৈ প্ৰযোজকক আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতি চিত্ৰবন ছ'চাইটি নামেৰে ষ্টুডিঅ' কমপ্লেক্স নিৰ্মাণ কৰি অসম চৰকাৰে চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়, ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট। ছবি প্ৰযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম। ইয়াৰ উপৰিও চৰকাৰে নিৰ্মাণ কৰিছে চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আৰ্কাইভ। এইদৰে অসম চৰকাৰে চলচ্চিত্ৰ জগতৰ উন্নয়নত অৰিহণা যোগাইছে। এইখিনিতে এইটো প্ৰশ্ন উত্তৰ শেষ হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই। যদি ইয়াত কিবা থাকি গৈছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ ইমানেই, ধন্যবাদ।